নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেল জীৱন জিন্দাবাদ 1 মিলিয়নলৈ সকলোকে মই স্বাগতম জনাইছো। আজি মোৰ এটো প্ৰথম ভিডিঅ'। আজি আমি গৈ আছো নগাঁও জিলালৈ। নগাঁও জিলা পুথিভঁৰালত আজি মোক ষ্টুডেণ্ট কেডেট কৰ্পছ অসমে চমুকৈ SSC তেওঁলোকে সংস্কৃতি গৌৰৱ বঁটা 2026 মোক প্ৰদান কৰিব। আজি বতৰটো বহুত ডাৱৰীয়া, ইমানেই মুখলধাৰ বৰষুণ, তথাপিও ইমান বৰষুণক নেওচি আমি ওলালো নগাঁওলৈ বুলি। আমি প্ৰায় ৰাতিপুৱা 6 বজাতে আমি ডিমৌৰ পৰা নগাঁওলৈ বুলি যাত্ৰা আৰম্ভ কৰিলো। গৈ থাকোতে পৰিৱেশটো ইমান ঠাণ্ডা, বহুত ভাল লাগিল। ক্ৰমান্বয়ে আমি গৈ এয়া আমি নুমলীগড় স্থিত বুঢ়ী আইৰ মন্দিৰ আমি পালোহি। বুঢ়ী আইৰ মন্দিৰতে এভাগ সেৱা আগবঢ়াই আমি পুনৰ নগাঁওলৈ বুলি যাত্ৰা আৰম্ভ কৰিলো। নগাঁৱত বহুত বৰষুণ। যাওঁতে আপোনাৰ ডিমৌৰ পৰা নগাঁওলৈকে 1 ছেকেণ্ডৰ কাৰণেও বৰষুণ এৰা নাছিল। এয়া আহি আমি নগাঁও পালোহি। ইয়াত তেওঁলোকে এটা বৃহৎ আয়োজন কৰিছে নগাঁও জিলা পুথিভঁৰালত। তাৰে দুটামান স্নেপশ্বট আপোনালোকক আমি দেখুৱাইছো, আপোনালোকে চাওক। এয়া এখন ছেকেণ্ড গেট স্পেচিয়েলি আমি গাড়ীৰ পাৰ্কিং এভেইলেবল নথকাৰ কাৰণে আমি ছেকেণ্ড গেটলৈ আহিব লগা হ'ল। এতিয়া বস্তা ল'বলৈ যাব লাগে, যাম মই। ধন্যবাদ। এয়া যিসকল পুৰস্কাৰপ্ৰাপ্ত শিল্পী বা কৰ্মী আছে তেওঁলোকৰ ফটোসমূহ ইয়াত লগাই থোৱা আছে। মোৰ ফটোখনো বৰ্তমান ইয়াত আপোনালোকে দেখিবলৈ পাইছে। বহু বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, সংবাদকৰ্মী, সাংস্কৃতিক কৰ্মী, সাহিত্যকাৰ, বহু ধৰণৰ ব্যক্তিক মুঠতে ৩৬ জন ব্যক্তিক এই পুৰস্কাৰ আগবঢ়োৱা হৈছিল। ইয়াত আহি এটা কথা ভাল লাগিলে, ইমান এটা সুন্দৰ পৰিৱেশ, সুন্দৰ আয়োজন, সকলো কেডেটসকল ইয়াত উপস্থিত আছিল। হাজাৰ হাজাৰ মানুহ, হাজাৰ হাজাৰ সংবাদকৰ্মী আপোনালোকে দেখিবলৈ পাইছে। এই পিছফালে ষ্টুডেণ্ট কেডেট কৰ্পছৰ যিসকল কেডেট তেওঁলোকক দেখিবলৈ পাইছে। আমি অলপ সোনকালে পালোগৈ, আমি সোনকালে সোমালো। এতিয়ালৈকে আপুনি দীৰ্ঘদিন ধৰি অসমৰ ভাওনা সংস্কৃতি, নাট্যকলা বিকাশৰ প্ৰচাৰৰ ক্ষেত্ৰত নিৰলসভাৱে কাম কৰি অহা এগৰাকী সুপৰিচিত সাংস্কৃতিক সাধক। প্ৰায় 2000 চনৰ পৰাই ভাওনা কলাৰ প্ৰতি গভীৰ মনোযোগেৰে আপুনি এই ক্ষেত্ৰত আত্মনিয়োগ কৰে আৰু ঐকান্তিক সাংস্কৃতিক ক্ষেত্ৰত এগৰাকী ভাওনা অভিনেতা হিচাপে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত অসংখ্য সাংস্কৃতিক অনুষ্ঠান অংশগ্ৰহণ কৰি নিজৰ অভিনয় দক্ষতাৰ স্বাক্ষৰ ৰাখিছে। ভাওনা জীৱনৰ আৰম্ভণিৰ পৰা আপুনি ঐতিহ্যখনৰ সভাপতি দেৱৰ অভিনয়ৰ বিশেষ খ্যাতি অৰ্জন কৰি এই দুইটা চৰিত্ৰতে আপুনি প্ৰায় 100ৰো অধিক ভাওনা সফলতাৰ যথেষ্ট কৰি দৰ্শকৰ মাত্ৰ চৰিত্ৰ গভীৰতা আৰু উপস্থাপন, ভক্তি আৰু অভিনয় দক্ষতাই আপোনাক এগৰাকী প্ৰতিভা ভাওনা শিল্পী হিচাপে প্ৰতিষ্ঠা কৰে। আৰু আপোনাক আমি এই কথাবোৰ পাই আমি গৌৰৱান্বিত আৰু আমি কৰাৰ বাবে আপোনাক জনাইছোঁ আন্তৰিক ধন্যবাদ। এই জীৱনৰ 25 বছৰ ভাওনাৰ অভিজ্ঞতাত কেতিয়াও ভবা নাছিলো এনেকুৱা সন্মান পাম বুলি। তাৰ বাবে ষ্টুডেণ্ট কেডেট কৰ্পছৰ সকলো বিষয়ববীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু জীৱন জিন্দাবাদ।